নমস্কাৰ মই অনিতাই ANI7লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি আপোনালোকৰ লগত অকনমান এটা বিশেষ ধৰণৰ কথাৰ ওপৰত আসলতে আলোচনা কৰিম বুলি মই ভাবিলো হে আপোনালোকলৈ এই ভিডিওটো বনাইছো আশা কৰো নিশ্চয় আপোনালোকে আজি এই ভিডিওটো চাই সকলোৱে উপকৃত হ'ব পাৰিব এই কাৰণে বনালো ভিডিওটো কাৰণ আমাৰ বডিটোৰ সকলো অংগই আসলতে সকলো পাৰ্টছে যেহেতুকে মূল্যবান তথাপিও তাৰ ভিতৰত আমি মূল্যবান বুলি যদি ধৰো আমাৰ দাঁতকেইটা বিষয়ে মই আজি এই কাৰণে কথা পাতিব ওলাইছিলো যোৱাকালি মই এঘৰ মানুহৰ ঘৰত ফুৰিবলৈ গৈছিলো তাতে মই যেটো পৰিবেশ আসলতে দেখা পাইছিলো সেই কাৰণে মই আপোনালোকৰ লগত আসলতে আজি এই কথাটো পাতিব ওলালো কাৰণ কিয় মই যিখিনি বস্তু জানো সেইখিনি যদি মই শেয়াৰ নকৰো আপোনালোকৰ মাজলৈ যদি বিলাই নিদু তেতিয়া হলে হয়তো মোৰ কৰবাত কোনোবাখিনিত ভুল কৰি থকা নিচিনা হ'ব সেই কাৰণে ভাবিলো আজি মই ভিডিওটো আপোনালোকক কৰি পেলাই দিও আপোনালোকে চালে নিশ্চয় উপকৃত হ'ব পাৰিব যি দেখিলো গৈ কালি মই সেই মানুহগৰাকী তাৰমানে তেখেতৰ দাঁতৰ যি সমস্যা দাঁত পোকে খাই তাৰমানে দাঁতৰ বিষ হৈ তেওঁ মুখখন ফুলি বিছনাত পৰি আছে গতিকে সঁচাকৈ বডিত যেতিয়া কিবা এটা অংগ যেতিয়া আমাৰ অকমান অসুবিধা হয় আমি সকলোৱে আসলতে কষ্ট পাওঁ কিন্তু কথা হ'ল কি দাঁতকেইটাক আমি কিমান সযতনে ৰাখিছো বা আমি কেনে ধৰণে সযতনে ৰাখিবলগীয়া হৈ পৰিছে হেতুক লৈ আমি কিমান সজাগ হেকাৰণে মই আজি ভাবিলো যেহেতুকে মই এই ভিডিওটো একাৰে কৰিব লৈছো একেবাৰে প্ৰ্যাকটিক্যাল উদাহৰণ হিচাপে মই নিজেই আছো আৰু হেকাৰণে মই আজি আপোনালোকৰ মাজলৈ আসলতে এই ভিডিওটো দাঙি ধৰিছো আৰু আপোনালোকে চালে ভালদৰে বুজি পাব কাৰণ কিয় মই এটো বিষয়ে আজি ক'ব ওলাইছো এতিয়া আমি আসলতে দাঁতকিটা নামত কি কৰি আছো দাঁতকিটা আমি কেনে ধৰণে ব্যৱহাৰ কৰি আছো আৰু দাঁতত আমি কি ব্যৱহাৰ কৰি আছো ৰাতিপুৱা শুই উঠিৱেই আমি যেহেতু আমাৰ প্ৰথম কামে হৈছে আমাৰ দাঁতকেইটা গতিকে আমি আসলতে দাঁতকেইটা ব্ৰাছ কৰিবলৈ যাওঁতে দাঁত উপকৃত হ'ব পৰাকে আসলতে আমি সেই ধৰণৰ কলগেট টুথপেষ্ট হেবোৰ আসলতে আমি ব্যৱহাৰ কৰিছো নে নাই তাৰ ওপৰত কিন্তু আমি আসলতে এতিয়া সজাগ হ'ব লগা হৈছে হেকাৰণে মই আজি ভাবিলো আপোনালোকৰ আগত যেহেতুকে মই প্ৰ্যাকটিক্যাল উদাহৰণ হিচাপে দাঙি ধৰিছো যেহেতুকে মোৰো তেনেকুৱা সমস্যা আছিল দাঁতৰ সমস্যা আছিল দাঁত পোকে খাইছিল দেই গুৰি দাঁত এটা পোকে খাইছিল তেতিয়া মই যেটো বস্তু ইউজ কৰিছিলো মই আপোনালোকৰ বিষয়ে আগত আসলতে আজি হেতু বিষয়েহে কথাটো পাতিব ওলাইছো আমি সকলোৱে আসলতে চিনি পোৱা বস্তুৰ ভিতৰত কি আমি সকলোৱে জানো মই এটা এটো বিষয়ে আলোচনা কৰিছো বেছি দেৰি নকৰো পুনে মই আসলে আপোনালোকক একেবাৰে মই প্ৰ্যাকটিক্যাল কৰি পেলাই দেখুৱাই দিব খুজিছো আপোনালোকে তেতিয়া আৰু ভালদৰে ধৰিব পাৰিব আপোনালোকে ভাল কোনটো বেয়া কোনটো আপোনালোকে নিজে বিচাৰ কৰিব পাৰিব তেতিয়া আমি আসলে সকলোৱে জানো এই কলগেটটো বা আমি জানিব পাই যেতিয়া পাই জানিছো আসলতে তেতিয়াৰ পৰা আমি কি ব্যৱহাৰ কৰিছো কলগেট আমি সকলোৱে জানো যে হয় কলগেটটো আমাৰ দাঁতৰ কাৰণে ভাল আমি কলগেটটো ব্যৱহাৰ কৰিলে আমাৰ দাঁত চাফা হয় হয়নে এতিয়া আমি যদি কওঁ দাঁত চাফা হৈছে নে নাই এই কলগেটটোৱে তাৰ কাৰণে আমি প্ৰ্যাকটিক্যাল উদাহৰণ হিচাপে মই আপোনালোকৰ ওচৰলৈ আৰু এটা টুথপেষ্ট লৈ আহিছো আপোনালোকক মই দেখুৱাই দিব খুজিছো এইটো হৈছে অৰিকেয়াৰ টুথপেষ্ট ঠিক আছে এতিয়া মই এই দুটাৰ মাজত আসলতে মই আপোনালোকক অকনমান প্ৰ্যাকটিক্যাল কৰি দেখুৱাব খুজিছো কিয়নো কাৰণ যিকোনো বস্তু কথা কোৱা আৰু কৰি দেখুৱাৰ মাজত বহুত পাৰ্থক্য থাকে হেকাৰণে ভাবিলো আপোনালোকক আগতে মই আসলতে প্ৰ্যাকটিক্যাল কৰিয়ে দেখুৱাও এতিয়া মই চাও আমি যি ভাল বস্তু বুলি ব্যৱহাৰ কৰি আছো হি ভাল নে বেয়া আপোনালোকে নিজে বিচাৰ কৰক মোৰ হেতু ক'বলগীয়া নাই মই আপোনালোকক জাস্ট প্ৰ্যাকটিক্যাল কৰি দেখুৱাব খুজিছো এইটো মই কলগেটটো লৈছো কাৰণ আমি অতীতৰ পৰা ব্যৱহাৰ কৰি অহা বস্তু কলগেট কাৰণ কিয় কলগেট আমাক দাঁত চাফা কৰি আছে বুলি আমি জানো হয় নে নহয় এই কলগেটটো মই আপোনালোকক এটা দেখিলো চাওক আপোনালোকক দেখুৱাই দিব খুজিছো আপোনালোকে নিজেও কৰি চাব এটো মই দেখুৱাই দিয়া বুলি নহয় মই আপোনালোকক দেখুৱাই দিছো এই কাৰণে আপোনালোকে নিজে কৰি চালে প্ৰমাণ পাব এইটো হৈছে আমি সকলে আসলতে দাঁতত ব্যৱহাৰ কৰি থকা কলগেটটো দেখিছে মই সোঁহাতেৰে এই বাঁহাতে স্কিনত মই এই কলগেটটো আসলতে এনেকে লগাই দিছো আৰু দেখিছে মই স্কিনখনৰ লগত যিমান পাৰো মিলাই নিবলৈ চেষ্টা কৰিছো তাৰমানে ই স্কিনখনৰ লগত আসলতে মিলি গৈছে নে নাই আপোনালোকে চাব পাৰিব আপোনালোকে ঘৰত কৰি চাবচোন ঠিক আছে আপোনালোকে কৰি চাব যি কলগেটে ব্যৱহাৰ কৰিছে আপোনালোকে ঘৰত দেখিছে এটো চাও ইমান জোৰকে দিওঁতেও কি হৈছে আসলতে স্কিনখনৰ লগত মিলি যোৱা নাই দেখিছে স্কিনৰ লগত মিলি যোৱা নাই চাওক মই ইমান জোৰকে ই মানে কি হৈছে বৰঞ্চ বাহিহে গৈছে বহল হৈ গৈছে কিন্তু স্কিনখনৰ লগত মিলি যোৱা নাই এটো আমি ব্যৱহাৰ কৰি থকা অতীতৰ পৰা ব্যৱহাৰ কৰি থকা
কলগেট এতিয়া ইয়াৰ পিছত মই এইটো দেখুৱাব খুজিছোঁ এইটো হৈছে অৰিকেয়াৰ টুথপেষ্ট এইটো চাওক মই এইখন হাতেৰে মই ইয়াত লগাইছিলোঁ আৰু এইটো হাতেৰে মই আপোনালোকক দেখুৱাই দিব খুজিছোঁ কাৰণ কিয় যিকোনো বস্তু যেতিয়া প্ৰেক্টিকেল হিচাপে আমি প্ৰমাণ পাওঁ হয়নে নহয় তেতিয়া আমি এইটো দেখিছে এইটো হাতেৰে মই ইয়াত লগালোঁ আৰু এইখন হাতেৰে এটা আঙুলি দি মই ইয়াত এইটো লগাই দিছোঁ এতিয়া মই আপোনালোকক দেখুৱাই দিব খুজিছোঁ আপোনালোকে চাব পাৰিব চাওক আপোনালোকে ঘৰত যেনে ধৰণৰে কলগেট ব্যৱহাৰ নকৰে কিয় আপোনালোকে চাব এনেকৈ মই যেনে ধৰণে কৰি দেখুৱাইছোঁ আপোনালোকে এবাৰ প্ৰমাণ কৰি চাবচোন তাতে তেতিয়া আপোনালোকে নিজে গম পাব ঠিক আছে এইটো কি হৈছে চাওকচোন দেখিছে স্মুথ হৈ গৈছে একেবাৰে দেখিছে আৰু এই কি হৈছে ই স্কিনৰ লগত মিলি মই এতিয়া আপোনালোকক এই দুটা বস্তুৱে দেখুৱাব খুজিছোঁ দেখিছে এইটো স্কিনৰ লগত মিলি গৈছে এইটো কিন্তু স্কিনৰ লগত মিলি যোৱা নাই ইয়াৰ ই যে স্কিনৰ লগত আচলতে এই কলগেটটো মিলি যোৱা নাই ইয়াৰ প্ৰমাণটো মই আপোনালোকক দেখুৱাই দিলোঁ ই মিলি নোযোৱাৰ কাৰণটো কি জানেনে ইয়াত আচলতে অত্যাধিক কেমিকেল বস্তু কেমিকেল জড়িত হৈ আছে আৰু যি কেমিকেল আমাৰ এই হাতৰ স্কিনখনত লগত যেতিয়া ই মিলি যোৱা নাই আমাৰ দাঁতৰ এতিয়া মই যেনেকৈ দাঁতত দেখুৱাব পৰা নাই আপোনালোকক সেইকাৰণে মই হাততে স্কিনতে দেখুৱাই দিছোঁ আপোনালোকে চবতে তেনেকৈ কৰি চাব পাৰিব ঘৰতো সি এতিয়া কেনেকৈনো আমাৰ দাঁতৰ আলুৰ লগত মিলি যাব য'ত আমাৰ স্কিনৰ লগত ই মিলি যোৱা নাই আৰু দাঁতৰ আলু হাতত মিলি যোৱা নাই মানে কি আমাৰ দাঁতৰ আলুৰ লগতো আচলতে এইটো বস্তু মিলি যোৱা নাই আৰু তাক আমি কি কৰি আছোঁ শুই উঠিয়ে আৰম্ভ কৰিছোঁ এই কলগেটটোৰ পৰা আৰু দিনক দিনে আমাৰ কি হৈ আছে দাঁত চাফা হোৱাৰ বিপৰীতে আমাৰ দাঁতৰ সমস্যা দাঁতৰ যি কিছুমানৰতো মুখেৰে তেজ ওলায় বা দাঁতৰ গুৰিদি তেজ ওলায় দাঁতৰ সমস্যা যিখিনি দাঁতৰ ভিতৰত বা মুখৰ ভিতৰত হ'বলগীয়া সমস্যা আচলতে আমাক কিন্তু ইও কম কৰা নাই এই বস্তুটোৱে কিন্তু আমাক আমি কিন্তু সজাগ হ'বলৈ হ'ল দেই এই বস্তুটোৱে কিন্তু আমাক বহুত ধৰণৰ আচলতে দিনক দিনে বেয়ালৈ ৰূপান্তৰিত কৰি আছে সেইকাৰণে মই আপোনালোকক দেখুৱাই দিলোঁ কাৰণ কিয় মোৰ দাঁতৰ সমস্যাটো যেতিয়া হৈছিলে তেতিয়া মই কিন্তু লগে লগে এইটো অৰিকেয়াৰ টুথপেষ্ট ব্যৱহাৰ কৰিছিলোঁ আৰু এই অৰিকেয়াৰ টুথপেষ্টটো ব্যৱহাৰ কৰি মই দাঁতৰ যি মোৰ দাঁতৰ পোকে খাইছিলে গুৰি দাঁত এটা যেনেকৈ পোকে খাইছিলে সেই পোকে খোৱা দাঁতটো লাহে লাহে মই নসৰুৱাকৈ আৰু যি পোকে খোৱা সমস্যা পোক সোমাই যিটো মানে বিষৰ যন্ত্ৰণা আছিলে সেইটোৰ পৰা আচলতে মই যথেষ্ট উপকৃত হ'ব পাৰিলোঁ আৰু সেইকাৰণে মই আজি ভাবিলোঁ আপোনালোকক দেখুৱাই যদি মই নিদিওঁ ক'ৰবাত হয়তো মই কিবা যেন ক'ৰবাত ভুল কৰি থকা নিচিনা হ'ব মই আগৰ ভিডিঅ'ত আপোনালোকে যদি চাইছে হয়তো নিশ্চয় গম পাব ইয়াৰ উপকাৰিতাৰ বিষয়ে আপোনালোকে আগৰ ভিডিঅ'ত চালে গম পাব মই ক'ত কেনেকৈ এইটোৱে আচলতে কি ব্যৱহাৰ কৰিছিলোঁ মোৰ আগৰ ভিডিঅ'ত আপোনালোকে ভালদৰে চাব পাৰিব তথাপিও মই আজি আপোনালোকৰ মাজলৈ আকৌ এই ভিডিঅ'টো দাঙি ধৰিছোঁ এই কাৰণে দিনক দিনে কিন্তু আমাৰ দাঁতৰ সমস্যা বাঢ়ি গৈছে আৰু যোৱাকালি মই যি দেখা পালোঁ সেই বাইদেউগৰাকীক আচলতে মই অকলশৰে তেওঁ মানে বুজাই নিদি ভাবিলোঁ অকণমান আপোনালোকক আকৌ এবাৰ সজাগ কৰি দিওঁ কাৰণ কিয় বহুত ব্যস্ততা আমাৰ মাজত আমি হয়তো কেতিয়াবা সেই ভিডিঅ'বোৰ নাচায়ো থাকোঁ ধৰ কিন্তু কিছু ক্ষেত্ৰত কিন্তু আমি তাৰ কাৰণে কি বুলি ক'ম এতিয়া মই ভুক্তভোগী হ'ব লগা হৈছে সেই মহিলাগৰাকী যেতিয়া বিচনাত পৰি আছে জ্বৰত দাঁতৰ বিষত দাঁত ফুলি মুখখন ফুলি ইমান ডাঙৰ হৈ পেলাই বিচনাত পৰি আছে ঘৰখনৰ প্ৰত্যেকগৰাকীয়ে আচলতে অসুবিধাৰ সন্মুখীন হৈ আছে যেতিয়া এগৰাকী গৃহিণী এখন ঘৰত যেতিয়া তেনেকৈ বেমাৰত বিচনাত পৰি থাকিব মই গৃহিণী বুলি কোৱা নাই প্ৰত্যেকগৰাকী ব্যক্তিৰ কথাই কৈছোঁ তথাপিও সেই ঘৰখনত যেতিয়া গৃহিণীগৰাকী কৰ্ম কৰিব পৰা অৱস্থাত নাথাকিব তেতিয়া সেই ঘৰখনত অট'মেটিক আচলতে এটা বেয়া পৰিৱেশ হৈ পৰে সেইকাৰণে মই ভাবিলোঁ আপোনালোকক মই যিখিনি জানিছোঁ যিখিনিৰ পৰা উপকৃত হৈছোঁ মই আচলতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে আপোনালোকৰ কেনেধৰণৰ বস্তু আচলতে ব্যৱহাৰ কৰি আছে ঘৰত আপোনালোকে এবাৰ চাবচোন আপোনালোকে নিজে চাব আৰু এই বস্তুটোৱে কিয় এনেকুৱা হৈছে জানে মই এইটো কথাও কওঁ ই যে স্কিনৰ লগত মিলি গৈছে এই স্কিনৰ লগত মিলি যোৱা মানে কি ই দাঁতৰ আলুৰ লগতো মিলি গৈছে আৰু দাঁতৰ আলুৰ লগত মিলি যোৱা মানে কি আমাৰ দাঁতখিনি যিটো আমাৰ দিনক দিনে বেয়ালৈ যিটো নাযায় যিটো হোৱা নাই বা পোক-পৰুৱাৰ যিবিলাক পোকৰ আচলতে যিবোৰ সমস্যা সেইবোৰ আচলতে নাইকিয়া হৈ গৈছে বা নাইকিয়া হৈ যাব ইয়াৰ কাৰণটো হৈছে কি আগতে আমি কি শুনিছিলোঁ আমাৰ ককাহঁতে বা গাঁৱৰ এতিয়াও খুব কম সংখ্যক মানুহে কিন্তু আমি গাঁৱত গ'লে দেখা পাওঁ
এইবোৰ বস্তু আচলতে বহুত ধৰণৰ এনে ধৰণৰ বস্তুবোৰ আচলতে ব্যৱহাৰেই নকৰে তেওঁলোকে কাৰণ কিয় গাঁৱতো একেবাৰে সহজতে পোৱা যায় গছৰ ঠানিবোৰ আগতে আমি সৌৰা গছৰ ঠানি নিম গছৰ ঠানি বা এঙাৰ এনে ধৰণৰ ব্যৱহাৰ কৰিছিলোঁ বা আমাৰ ককাহঁতে কৰি আহিছিল সেইবোৰ তেতিয়া কিন্তু আমাৰ দাঁতৰ সমস্যা তেনেকৈ হোৱা নাছিল এতিয়া আমি দেখিবলৈ পাইছোঁ খুব কম বয়সতে আমি এফালৰ পৰা দাঁত সৰাই যাব লগা হৈছে ইয়াৰ কাৰণ কি আচলতে এনে ধৰণৰ কিছুমান কেমিকেল জাতীয় যি আচলতে দ্ৰব্য মিহলিত হৈ থাকে সেইবোৰ বস্তু আমি ব্যৱহাৰ কৰি ভাল হওক বুলি ইউজ কৰি আচলতে ব্যৱহাৰ কৰি দিনক দিনে আমাৰ বেছি বেয়ালেহে গৈছে আৰু সেইকাৰণে ভাবিলোঁ মই আজি আপোনালোকক আচলতে জনাই দিওঁ আৰু এই টুথপেষ্ট অৰিকেয়াৰ টুথপেষ্টটো মই ব্যৱহাৰ কৰি যিখিনি উপকৃত হৈছোঁ ইয়াত আমাৰ এইটো একেবাৰে নেচাৰেলপেথিক হয় ইয়াত যিখিনি আমাৰ গাঁৱত ব্যৱহাৰ হোৱা যিবোৰ আচলতে দ্ৰব্য ইয়াত তেনেধৰণে বনোৱা হৈছে গতিকে মই এইটো ইউজ কৰি আছোঁ কৰি থাকিমেই যেতিয়ালৈকে পাৰোঁ কাৰণ দাঁতকেইটাকটো খুব সযতনে ৰাখিব লাগিব দাঁতকেইটাটো সাংঘাতিক ধৰণৰ এটা সম্পদ সেইকাৰণে ভাবিলোঁ আচলতে মই আপোনালোকৰ মাজত এই ভিডিঅ'টো মই যিখিনি কথা জানো ভিডিঅ' বনাই শ্বেয়াৰ কৰি দিওঁ আপোনালোকে কেনে পাইছে মোক জনাবলৈ নাপাহৰিব আৰু মই এইটো কথাও কৈছোঁ আপোনালোকে আচলতে ঘৰতো এইটো ব্যৱহাৰ কৰি চাব সকলোৱে এনেকৈ কৰি চাবচোন আপোনালোকে যিটো মানে কলগেট বা যিয়েই নহওক যি ব্যৱহাৰ কৰি আছে আপোনালোকে প্ৰথমতে এনেকৈ স্কিনৰ লগত মিলাই চাব মই যেনেকৈ কৰি দেখালোঁ তেনেকৈ মিলাই চাব যদি স্কিনৰ লগত মিলি গৈছে তেতিয়াহ'লে আপোনালোকে সেইটো প্ৰডাক্ট ব্যৱহাৰ কৰক আৰু যদি মিলি যোৱা নাই মই ভাবোঁ সেইটো আপোনালোকে এভইড কৰক সেইটো আপোনালোকে আঁতৰাই থৈ পাৰিলে আপোনালোকে এঙাৰে ব্যৱহাৰ কৰক বা গছৰ ঠানিয়ে ব্যৱহাৰ কৰক কিন্তু দাঁতকেইটাক আপোনালোকে বিপথে বা আৰু নষ্ট হ'বলৈ নিদিব কাৰণ দাঁতকেইটা আমাৰ যিহেতুকে সকলোৱে জানো দাঁতকেইটা নহ'লে আমাৰ কি অৱস্থা হ'ব হয়নে সেইকাৰণে আপোনালোকলৈ মোৰ এটা অনুৰোধ আপোনালোকে মই কৰা প্ৰেক্টিকেলটো আপোনালোকে প্ৰেক্টিকেল কৰি চাব যদি তেনেকুৱা প্ৰমাণ পায় মই আপোনালোকক অনুৰোধ কৰিছোঁ সেই বস্তুটো একেবাৰে ব্যৱহাৰ নকৰিব আৰু এই অৰিকেয়াৰ টুথপেষ্টটো মই ব্যৱহাৰ কৰি যিটো উপকৃত হৈছোঁ সঁচাকৈ টেন্স ইণ্টাৰনেশ্যনেলক মই থেংক ইউ দিব লাগিব কাৰণ ইমান এটা সুন্দৰ প্ৰডাক্ট মই ব্যৱহাৰ কৰি মই উপকৃত হৈছোঁ সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ নিশ্চয় আপোনালোকে উপকৃত হ'ব পাৰিব আৰু কেনে পাইছে আজি এই ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু মই ভিডিঅ'টো এনেই বনোৱা নাই আৰু মই যেতিয়াই যিটো ভিডিঅ' হেল্থৰ ওপৰত আচলতে বনাইছোঁ সেইটো মোৰ একেবাৰে প্ৰেক্টিকেল যেতিয়া মই যিটো প্ৰমাণ পাইছোঁ বা মই আপোনালোকৰ ওচৰত প্ৰেক্টিকেল উদাহৰণ হিচাপে আচলতে সন্মুখত থিয় হৈ পেলাই মই প্ৰত্যেকটো ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিছোঁ আৰু ই কিন্তু যদিও টুথপেষ্ট হয় ই কিন্তু অকল দাঁতৰ সমস্যাই নহয় ই যদি এখন ঘৰত থাকে ই আচলতে বহুত ধৰণৰ কামত ব্যৱহাৰ হয় যেনে ধৰক আপুনি কেতিয়াবা মই প্ৰমাণ কৰি চাইছোঁ কণমানি শিশুসকলৰ যদি তৎক্ষণাত কেতিয়াবা কাৰোবাৰ পেটৰ বিষ হৈ পৰে আচলতে সামান্য আপোনালোকে ইয়াৰ পৰা এফুট উলিয়াই পেলাই যদি কুহুমীয়া গৰম পানীৰ লগত আপোনালোকে ব্যৱহাৰ কৰে তেওঁ বাচ্চাটো খুৱাই দিয়ে তেতিয়া কিন্তু খুব সোনকালে উপকৃত হয় পেটৰ বিষৰ পৰা লগতে পুৰা জকুৰবা যদি পুৰে বা স্কিনৰ যদি কিবা সমস্যা হয় আপোনালোকে সপ্তাহত এদিন আপোনালোকে ফেচিয়েল টাইপ বা মেছাজ টাইপ যদি আপোনালোকে মুখত ইউজ কৰে আপোনালোকে লগে লগে কাৰণ ইয়াত কোনো ধৰণৰ কেমিকেল নাই মই আপোনালোকক ইয়াত প্ৰেক্টিকেল কৰি ইয়াত দেখুৱাই দিছোঁ গতিকে ইয়াত নিশ্চিন্তমনে আপোনালোকে আচলতে সকলোতে ব্যৱহাৰ কৰিব পাৰিব আৰু এইখিনিতে কওঁ এটা কথা এইটোৱে কওঁ কাৰণ মোৰ কোনো ব্যক্তিগত স্বাৰ্থৰ কথা মই ইয়াত জড়িত হৈ আছে বুলি আপোনালোকে নাভাবিব আপোনালোকে সুন্দৰকৈ থাকক আপোনালোকৰ শৰীৰৰ প্ৰত্যেকটো অংগ আচলতে আমাৰ সকলোৰে মূল্যৱান সেইকাৰণে মই আপোনালোকৰ লগত এই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকে উপকৃত হ'ব পাৰিব এই অৰিকেয়াৰ টুথপেষ্টটো ইউজ কৰি কেনে পাইছে আজি ভিডিঅ'টো চাই মোক জনাবলৈ নাপাহৰিব আৰু কোনো সঁচাকৈ আপোনালোকে প্ৰেক্টিকেল কৰি চাই কেনেধৰণৰ ৰিজাল্ট পাইছে মোক জনাবচোন কেনেধৰণৰ কোনটো কলগেট বা কেনেধৰণৰ আপোনালোকে যি ব্যৱহাৰ কৰে আচলতে কোনটোৰ পৰা তেনেধৰণৰ ফল পাইছে সেইটো বিষয়ে আপোনালোকে মোক জনাবলৈ নাপাহৰিব আৰু মই যিখিনি জানো আপোনালোকৰ মাজত যিমান পাৰোঁ বিলাই দিবলৈ চেষ্টা কৰিম আৰু ক'ৰবাত যদি ভুল হৈছে তাৰ কাৰণে মই ক্ষমা বিচাৰিছোঁ কাৰণ কিয় মোৰ মনৰ কথা আৰু মই যিটো মোৰ একেবাৰে মই যিটো মোৰ প্ৰেক্টিকেল উদাহৰণ হিচাপে মই আপোনালোকৰ লগত দাঙি ধৰিছোঁ সেইকাৰণে মই আজি দাঁতকেইটাৰ বিষয়ে আপোনালোকৰ লগত কথা পাতিলোঁ বাকী নেক্সট ভিডিঅ'ত মই আকৌ যিমানখিনি পাৰোঁ মই
আপোনালোকৰ ওচৰত দাঙি ধৰিম কেনে পাইছে জনাবলৈ নাপাহৰিব পুনৰবাৰ মই অনিতা আপোনালোকক সকলোকে মৰম যাচি আজি এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বহুত বহুত ধন্যবাদ সকলোকে